নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। মই মুৰ্গী ফাৰ্মৰ উপৰিও আৰু লোকেল থলুৱা ছাগলী কেইজনমান পুহিছোঁ। আহকচোন আপোনালোকক দেখুৱাওঁ মই ছাগলী কেইজনী কেনেদৰে যত্ন লওঁ, কি খুৱাওঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকক। এয়া চাওক মোৰ ছাগলী কেইজনী। সিহঁতক ৰাতিপুৱা ধুনীয়াকৈ পাত খাবলৈ দিছোঁ। এয়া হাওৰা গছৰ পাত বুলি কয় আমাৰ ইয়াত, সেই পাত খাবলৈ দিছোঁ। পাতটো অলপ খহপা নিচিনা হয় আৰু ছাগলীবিলাকে খাই ভাল পায়। মই ছাগলী আনিছিলোঁ যোৱা বছৰ। এবছৰত মই দুজনী ছাগলী আনিছিলোঁ, মাইকী দুজনী, ৬,০০০ টকাত। এতিয়া মোৰ এবছৰত ৭জনী ছাগলী হ'ল। চাওক এইটো খাহী ছাগলী, ইয়াৰ বয়স এবছৰ হৈছে। ধুনীয়াকৈ পাত খাই আছে। এইকেইজনী হৈছে পোৱালি, ৩ মাহ ২.৫ মাহৰ পোৱালি আছে ইয়াতে, 4টা পোৱালি আছে। আৰু এনেকৈ চাং বান্ধি সিহঁতক পাতবিলাক খাবলৈ দিছোঁ। মানে এনেকৈ দিলে কি হয়, পাতবিলাক নষ্ট নহয় আৰু ছাগলীবিলাকে খাই ভাল পায়। চাওক, আৰু এনেকৈ খোৱালে, চাং বান্ধি এনেকৈ খোৱালে ছাগলীবিলাকৰ গ্ৰথটো ভাল হয়। এই পাতখিনি খোৱাৰ পিছত মই সিহঁতক দুপৰীয়া সময়ত দানা খাবলৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, দানাত কি দিম। এয়া মই ছাগলীৰ কাৰণে দানাৰ যোগাৰ কৰি আছোঁ। এয়া পাত্ৰতকৈ মল লৈছোঁ প্ৰয়োজন অনুসাৰে, মোৰ 7জনী ছাগলীৰ কাৰণে, আৰু আপোনালোকৰ যিমানজনী ছাগলী আছে সেই অনুপাতে মল ল'ব। এয়া চাপৰ দিছোঁ, চাপৰ মই 2 বাতি দিম। চাপৰ খোৱালে ছাগলীবিলাকৰ গ্ৰথটো ভাল হয়, দেখাটো ধুনীয়া হয়। এতিয়া মই মল আৰু চাপৰখিনি ধুনীয়াকৈ হাতেৰে এনেকৈ মিক্স কৰি ল'ম। ইয়াৰ পিছত মই ইয়াত অলপ মিঠেই দিম। কম পৰিমাণে দিছোঁ মিঠৈটো, আৰু নিমখ দিম অলপ প্ৰয়োজন অনুসাৰে। এনে লালি মিঠৈটো গৰু ছাগলীক খোৱালে ভাল হয়, কিন্তু বৰ্তমান লালি মিঠৈটো পোৱা নাযায়, সেইবাবে মিঠৈটোকে দিয়া হৈছে। তাৰপিছত গোটেইখিনি ভালদৰে এনেকৈ হাতেৰে মিক্স কৰি ল'ব লাগিব সুন্দৰকৈ। ইয়াৰ পিছত প্ৰয়োজন অনুসাৰে মই ইয়াত পানী দিম, যিমানখিনি লাগে পানী দিব লাগে। অলপ বেছিকৈ পানী দিলে এনে ভাল হয়, পনীয়াকৈ দিলে ছাগলীবিলাকে খাই ভাল পায়। আপোনালোকে চাই থাকক মই কেনেকৈ দিছোঁ, কেনেকৈ বনাইছোঁ। এতিয়া আকৌ ধুনীয়াকৈ এনেকৈ হাতেৰে মিক্স কৰি দিম গোটেইখিনি। চাওক কি ধুনীয়া হৈছে। বেছি গোটাকৈ দিব নালাগে, একদম পনীয়াকৈ দিব নালাগে, মিডিয়াম কৰি দিব লাগে। এতিয়া মই এনেকৈ 3টা পাত্ৰ 3 ভাগ কৰি ল'ম, কাৰণ একেলগে ছাগলীক খাবলৈ দিলে ভালদৰে নাখায় আৰু খাদ্যখিনি পেলোৱাৰ চান্স থাকে। গতিকে পোৱালিখিনিক বেলেগকৈ দিম এনেকৈ, আৰু এটা মাইকী ছাগলীক এনেকৈ বেলেগ পাত্ৰত দিম, আৰু আন এটা পাত্ৰত আন এটা মাইকী আৰু খাহী ছাগলীটোক দিম। এয়া পোৱালিকেইটাক দিছোঁ খাবলৈ। চাওক ধুনীয়াকৈ দানাখিনি খাই আছে, কোনো অসুবিধা নোহোৱাকৈ খাইছে।
আৰু এইফালে মাইকী ছাগলীটোক দিছোঁ। আৰু এইফালে দিছোঁ আন দুটা ছাগলীক। এইটো খাহী আৰু মাইকী ছাগলী, ইহঁতকো দিছোঁ বেলেগকৈ। খুব সুন্দৰকৈ খাইছে। এনেকৈ দিলে দানাখিনি খাই খুব ভাল পায়।